वेलकम टू आइसलैंड। क्या बोला तूने? क्या नहीं साला আহি আছো আজি এটা নতুন জেগালৈ গৈ আছো। এইজন আহিছে মিথুন গগৈ আৰু এইজন আছে লগত। মুঠতে আমি ছজন নিজাবাখন আহিছে নতুন ছজন আহিছো। এইটো ধৰ্ম গগৈ, এইটো ৰাস্তা চাচনি, আহি আমি পালোহি। এইফালে যায় চাচনি মেৰবিল পাৰ্কখন। ধুনীয়াকৈ গেটখন বনাই দিছে, তাত লিখা আছে। আৰু 2 কিলোমিটাৰমান আছে। এতিয়া আমি যাম, তাৰপিছত আপোনালোকক দেখাই আছোঁ তাত কি কি আছে। দাদা কি পাছ ল'বলৈ নি? সেইজনে আমাক ৰখাইছে গেটত। ইয়াত এণ্ট্ৰি কৰিব লাগিব আৰু কুপন ল'ব লাগিব, তাৰপিছত সোমাব লাগিব। অঁ পালাহি ন? কেইটকাকৈ দাদা? গাড়ী লৈ আহিলে? গাড়ী ল'লে 100 আৰু মানুহজনে 30 টকা ল'ব। পাৰ হেড 20 টকা, 30 টকা। এজনৰ 30 টকাকৈ দি সোমাব লাগিব ইয়াত। পাৰ হেড 30 টকা, 30 ৰুপিছ। আৰু গাড়ী 50 টকা। আপোনাৰ চাকৰি কিমান দিন হ'ল? এইখন ভিতৰ গেট। ইয়াৰ পৰা যান বাহন একো ভিতৰলৈ নিব নোৱাৰিব। ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। ভিতৰলৈ গৈ থাকোঁ। কেনে আছিলে ধৰ্ম? হ'ব হ'ব গানটো এইফালে চাফ চিকুণৰ কাম চলি আছে গৰমত। ইয়াত জলকুঁৱাৰে বিয়া পাতিছিলে, তাৰ আৰ্হিত বনাই থোৱা হৈছে। ইয়াত বনাই আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই চাগে। কমপ্লিট হোৱা নাই, এনেও বনাই আছে। হেৰি কৰিব, পানী পাইপিঙৰ কাম কৰি আছে নহয়, পানী ভৰাব। থাকিবৰ কাৰণে বনাইছে, ধুনীয়া বনাইছে। আহিলে থাকিব পাৰিব। হে তাৰ এক্সাম আছে, 3 মাহমান আকৌ ৰিপিট কৰিবলগীয়া হৈছে তাক একেটা কথাকে।
চাফচিকুণ কৰি দিব এইবিলাকত থাকিব পাৰিব আহিলে সুন্দৰকৈ বনাই আছে। মোৰ প্ৰিয় মেৰবিল ইয়াত অলপ মানে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা কিছুমান বস্তু আছে। ইয়াত খেলি আছে ল'ৰা ছোৱালীবিলাক। বতৰটো আচলতে গৰমৰ কাৰণে অলপ প্ৰব্লেম হৈছে আৰু, কিন্তু এনেই বাকী পৰিৱেশ সুন্দৰ আৰু খৰালি দিনত ঠাণ্ডা দিনত মানে ভাল। ইয়াতে ফুলবিলাকো লগাই, ছিজন ফুলবিলাক লগাই, এইবোৰ ঘাঁহ বনবিলাক ধুনীয়া চাফ চিকুণ কৰি থয়। এতিয়া অলপ বাৰিষা ছিজন কাৰণে অলপ এনেকুৱা হয় আৰু সেইফালে বিলখন লাগি আছে, আমি তাতো দেখাম। আৰু সেইয়া ৰেষ্টুৰেণ্ট এখন আছে, তাৰ পৰা দেখিবলৈ খুব ধুনীয়া হয়, আমি সেইখিনিও দেখাম। এতিয়া ইয়াত অলপ ফটো দুখনমান তুলি ল'ব লাগিব। এজন আমাৰ ৰেডি হৈ আছে, এজন কেমেৰামেন আৰু দৰ্শক মণ্ডলী। এজনৰ কথা কি ক'ম আৰু, এজন ইউটিউবাৰ হয়, তেখেতেও ভিডিঅ' বনাই আছে। আমিও অলপ চলপ মানে ট্ৰাই কৰিছোঁ। এইফালে ধুনীয়াকৈ ৰাস্তাটো আছে আগলৈ, এইকেইজন আহি আছে। আৰু ইয়াৰ মানে চ'লাৰ ছিষ্টেমত চলে বেছিভাগ। সেইফালে আছে, দেখাম। প্ৰথমতে আমি ৰেষ্টুৰেণ্টখনলৈ যাওঁ নেকি। এইটো জিৰণি চৰা, বহিব পাৰিব, অলপ টকোপাতেৰে বনোৱা আছে, চেঁচা সুন্দৰ। এটা সুন্দৰ কবিতা লগোৱা আছে, মেৰবিল ৰৈ আছে নিৰলে। ভাস্কৰ শইকীয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, নাহৰকটীয়া আৰক্ষী থানা। এতিয়াও বনিবলৈ বহুত বাকী আছে। আৰু ইয়াত দুখন ই ৰিক্সা ৰাখিছে, ভিতৰখিনি ঘূৰিবৰ কাৰণে সুবিধা হ'ব পৰ্যটকৰ কাৰণে। এতিয়ালৈকে চলোৱা নাই, সকলো কমপ্লিট হোৱাৰ পিছত চলিব। আৰু এইখন ৰেষ্টুৰেণ্ট আৰু বিলখনৰ ভিউ পইণ্টটো মানে ইয়াৰ পৰা বহুত ধুনীয়া উঠে। তো আমি তাত যাম এতিয়া। মানুহ আহিছে, যথেষ্টখিনি আহিছে আজি। वेलकम टू आइसलैंड। क्या बोला तूने? धुनिया जगह, এখন ৰেষ্টুৰেণ্ট হয়। বহুত মানুহ আহিছে। এইখন বিলখন ইয়াৰ পৰা বহুত ধুনীয়া দেখে। আহি পাইছে এতিয়া। চব কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া জেগা। হৰি কেনেকুৱা? এজন লগ পাইছোঁ গাঁৱৰ। এই পোনে পাইছোঁ। আমি গৰমত বহি একাপ কফি খাওঁ এতিয়া। কফি লৈ আহিছোঁ। এই বাইদেউ কফি কফিটো খাই লওঁ, গৰমে গৰম কাটে, ঠাণ্ডা কাটে। ভাল বনাইছে আৰু কিছুমান ডিটেইলছ লোৱা হ'ল। ইয়াত মানে কটেজবিলাক আছে 3000 4000 AC ৰুম। ইয়াত থাকিব পাৰে আহি, কিন্তু আগতীয়াকৈ বুকিং কৰিব লাগিব। বুকিং কৰিলে, কাৰণ ইয়াত মানে খানাবিলাক ৰেডি কৰিবলগীয়া হয় আৰু প্ৰায় লোকেল খানা হয়। কণ্টেক্ট নাম্বাৰটো আমি লৈছোঁ, আপোনালোকৰ ইয়াত ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। যদি আপোনালোকে আহিব বিচাৰে, ইয়াত থাকিব বিচাৰে,
তেতিয়া কণ্টেক্ট কৰি ল'ব দুদিনৰ আগত, কাৰণ লগালগ আহিলে ইয়াত পোৱা নাযায়, বুকিং কৰিবলগীয়া হয়। গতিকে আপোনালোকে বুকিং কৰি ল'ব। খুব সুন্দৰ পৰিৱেশ, ইয়াত থাকি ভাল লাগিব, আহিব আপোনালোকে। হৈ গ'ল, আমি ৰেষ্টুৰেণ্টখনৰ পৰা ওলালোঁ। এতিয়া অলপ চাহ একাপ কফি খালোঁ, লগত পকৰি, আৰু এতিয়া যাব লাগে। আমি ইয়াৰ পৰা ওলাইছোঁ আৰু য়েছ। আৰু ইয়াত মোৰ প্ৰিয় মেৰবিল তাতো ফটো এখন লৈ আহোঁ। আৰু এইখন মানে চিলড্ৰেনৰ কাৰণে বনাইছে ইয়াত। সৰু সৰু ল'ৰা ছোৱালীবিলাক আহি খেলিব পাৰে, ধুনীয়াকৈ সময় পাৰ কৰিব পাৰিব। ধুনীয়া জেগা। আমি ইয়াত এখন ফটো লৈ লওঁ, তাৰপিছত লাহেকৈ ইয়াৰ পৰা ওলাই দিম। আৰু এইফালে আছে আপোনাৰ চ'লাৰ ছিষ্টেম, বিজুলী যোগান ধৰা হৈছে। সেইখিনি আপোনালোকক দেখাই দিছোঁ। বহুত ডাঙৰ ডাঙৰ চ'লাৰ প্লেট লগাই থোৱা আছে। ইয়াত যিমানখিনি লাইট আছে চব চ'লাৰ ছিষ্টেম হয়। সেইবিলাক চ'লাৰ প্লেট আছে। এইখিনি দেখিছে, এইখিনি। আৰু ইয়াত চব চাংঘৰ, এইটো এটা চাংঘৰ ডাঙৰ বনাই থোৱা আছে। ৰাস্তাটো মানে পৰিৱেশটো কিমান ধুনীয়া, মানে ৰাস্তাটো ইমান সুন্দৰকৈ আছে। ইয়াত খোজকাঢ়িবলৈ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বহুত ভাল লাগে। নেচাৰ ফিলটো মানে প্ৰাকৃতিকৰ যিখিনি আছে সেইখিনিয়ে পোৱা যায়। বহুত ভাল লাগিছে। এইবিলাক কটেজবিলাক ইয়াতে থাকিব পৰা যায়। এইফালেও আছে, এইফালেও আছে, খুব ধুনীয়া। আহিব। এতিয়া আমি আৰু গৈ থাকোঁ, টাইম হৈ গৈছে। আৰু ইয়াত খানাবিলাক চব লোকেল, ঢেকীয়া হওক, ঔটেঙা হওক, মানে চব বস্তুৱে চব লোকেল পাব, লোকেল চালানী বস্তু মাছ। ইয়াত মানে সুধিছিলোঁ মানে বুলি কৈছে, আৰু চব মানে ইয়াৰে থলুৱা খাদ্য বনায়, থলুৱা শাক পাচলিৰ খাদ্য। আহিব, এতিয়া বনাই আছে আৰু বনিবলৈ বহুত বাকী আৰু আছে। বনি আছে আৰু টাইম লাগিব কিছু সময়। অৱস্থা বেয়া হৈ গৈছে। অৱস্থা বেয়া, একেবাৰে বেয়া। গৰম, ৰ'দটো ওলাই আছে, আৰু গৰমত খোজকাঢ়ি ইমান দূৰ। ই ৰিক্সা চলিলে অলপ সুবিধা হ'ব তেতিয়া। এতিয়া বৰ্তমান চলা নাই, আৰু এইফালে চাফ চিকুণ কৰি আছে, হ'বগৈ আৰু ধুনীয়া। আৰু এজন আমাৰ ব্লগাৰ ধৰ্ম গগৈ ব্লগ বনাই আছে পুৰা। বহুত গৰম। চুলিখিনিও কাটি ল'লোঁ, ৰ'দটো পৰিছে আৰু মজা লাগিছে। দাদাসকলে এইটো বাচ্চা, এইটো নৰোত্তম বাচ্চা। আৰু সেইফালে মেইন মন্দিৰটো আছে। জংঘল জংঘল জংঘল, এইটো ছাইডত চব জংঘল, আৰু এই ৰাস্তাটো এইফালৰ পৰা পুৰা ধুনীয়া। এইফালে জংঘল, আৰু এইফালে আমাৰ পাৰ্কখন। এইখন গেট পাই গ'লোহি। ইয়াৰ বাহিৰতে আমাৰ বাইক থৈ আহিছোঁ, বাইক ল'ম এতিয়া, আৰু ইয়াৰ পৰা বাই বাই। এতিয়া আমি আহি পাই গ'লোহি, বাইক লৈ আহিছিলোঁ। এতিয়া এইখনে গেটখন আছিলে, তাৰ পৰা আমি যাম এতিয়া। গতিকে আপোনালোকে চাই কেনেকুৱা পালে জনাব, আৰু আপোনালোকে আহিব ইয়াত, খুব ধুনীয়া পৰিৱেশ।
আৰু ভিডিঅ'টো যদি ভাল হৈছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নতুনসকলে। তো ধন্যবাদ, বাই বাই।